হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মই কালি ভিডিঅ' কৰোঁতে মোৰ দাদা এজনে মোৰ ডায়েটৰ বিষয়ে কৈছিলে। মই তেতিয়া তেওঁক কৈছিলোঁ যে মই ৰাতিপুৱা ঘি গৰম পানীত দি খাওঁ বুলি। আৰু তেওঁ তেতিয়া মোক কৈছিলে ক'বলৈ ডায়েটত তুমি কি কি কৰা। সেইখিনি কাৰণে মই কৈছোঁ, মই ৰাতিপুৱা মোৰ ফাৰ্ষ্ট এগিলাচ পানীত গৰম পানীত মই অকণমান ঘি দি খাই ল'লোঁ ফাৰ্ষ্টে। তাৰপিছত এঘণ্টা বা ডেৰ ঘণ্টাৰ পিছত মই জীয়া আৰু আজৱাইনৰ পানী খাইছিলোঁ, যিখিনি মই কালি গৰম পানীত তিয়াই থৈছিলোঁ সেইখিনি খালোঁ। খাই লৈ মই অলপ পিছত লাল চাহ আৰু বিস্কুট খালোঁ। তাৰপৰা এতিয়া আহিছোঁ এইটো ৰেচিপি দিবলৈ। এইটো হৈছে আপোনাৰ ডায়েটত খাব পৰা ৰেচিপি। ইয়াত আপোনাৰ মই দিছোঁ ওটছ, অকণমান চিৰা দিছোঁ, আৰু এডোখৰ আদা, এডোখৰ পিঁয়াজ, হালধি, নিমখ আৰু অকণমান জালুকৰ গুড়ি। লগত মই দিছোঁ পিচি পিনি ডিমৰ বগা অংশটো, যিটো মই হালধীয়া যিটো লেয়াৰ এইটো মই আঁতৰাই ৰাখিছোঁ, সেইটো মই নাখাওঁ। এইখিনি লৈ মই ফেটি আছোঁ এতিয়া। লৈ ফেটি আছোঁ, এয়া মই মাকো দিব পাৰিম। ইয়াত মই অকণমান মিঠাতেল দিছোঁ। মোৰ তেলৰ আন্দাজটো আপোনালোকে চাই ল'ব কিমানকণ দিছোঁ। এয়া অকণমান দিছোঁ মই জাষ্ট। তাৰপৰা দিছোঁ মই ওটছ আৰু এইখিনি পিচি থোৱা বাটাৰখিনি দিছোঁ। এটা এটাকৈ মই এনেকৈ ডো বনাম। এয়া মই এনেকৈ বনাই লৈছোঁ। মোৰ প্ৰথমৰ ডোটো মোৰ হৈ গৈছে। মই মাক দিছোঁ সেইটো খাবলৈ। এইখিনি মই মোৰ কাৰণে বনাইছোঁ। মই পুনৰবাৰ কওঁ, আপোনালোকে ডায়েটত এইটো খাব পাৰিব এনেকৈ। মই যিহেতু খাওঁ, মই আগতেও খাইছিলোঁ। যেতিয়া কলেজত গৈছিলোঁ তেতিয়া মোৰ ৱেইটটো মোৰ যেতিয়া 90 কেজি আছিলে, মই তেতিয়াও খাইছিলোঁ। কালি মই যেতিয়া মেছেজ দিছিলোঁ, মেছেজত মোক কৈছিলে দাদা এজনে যে ঘি গৰম পানীৰ লগত খালে কি হয়। এক নম্বৰতে আমাৰ যিটো কাহ হৈ থাকে চবৰে, কিছুমানৰ কাহটো ৰেগুলাৰ ঠিক নহয়, এনিটাইম কাহি থাকে। তেওঁলোকে গৰম পানীৰ লগত যদি অকণমান ঘি মিলাই খায় ৰাতিপুৱা খালী পেটত, তো তেতিয়া সেই কাহটো ঠিক হৈ যায়।
লাহে লাহে ঠিক হয়। ৱেইট লছৰ কাৰণেও ভাল, আৰু লগতে আমাৰ ঘিয়ে আমাৰ বডিটো চাৰ্কুল কৰি ৰাখে, পুৰা মানে আপোনাৰ হেল্ডি কৰি ৰাখে। মই আগতেও খাইছোঁ, খাই মই প্ৰমাণ পাইছোঁ, প্ৰমাণ পোৱাৰ কাৰণে কৈছোঁ। এয়া মোৰ হৈ গৈছে, এয়া খাই মই দুপৰীয়া আকৌ চালাড খাম। তেন্তে আজিলৈ আহোঁ, বাই বাই।